গাইজ আজিও লৈ আহিছোঁ মোৰ নিৰামিষ থালিখন ৰাতিৰ আয়োজন আৰু মই সন্ধিয়াৰ ভাগতে দালি তিয়াই ৰাখিছিলোঁ বুটৰ দাইল। আজি ভাবিছোঁ বুটৰ দাইল খাম, বহুত দিন হ'ল বুটৰ দাইল খোৱা নাই। সেয়ে ধুনীয়াকৈ প্ৰেছাৰ কুকাৰত দাইলখিনি পিছে ধুই লৈছোঁ দেই ভালকৈ। প্ৰেছাৰ কুকাৰত দি পানী দিলোঁ আৰু সোৱাদ অনুসৰি এতিয়া নিমখ দি দিম, কাৰণ দাইলটো বইল কৰোঁতে নিমখটো দিলে ধুনীয়াকৈ দাইলৰ ভিতৰত নিমখটো সোমাই যায় আৰু সোনকালে সিজিও যায়। তো এয়া যি নহওক ৩-৪টা চিটি লগাই দিম। এয়া মই প্ৰেছাৰ কুকাৰ বহাই দিলোঁ গেছৰ ওপৰত। তাৰপিছতে ভাবিছোঁ একেবাৰে চিম্পুল সাজ বনাম, যিহেতু কাৰণ ৰাতিৰ ভাগত একেবাৰে হেভি কিবা খাবলৈও মন নাযায় কেতিয়াবা আৰু কি হয় ঠাণ্ডা যিহেতু পৰিছে হেলাও লাগে। সেয়া মা আৰু মিষ্টাৰেও ক'লে চিম্পুলকৈ কিবা বনালেই হ'ব, সেইকাৰণে ভাবিলোঁ বুটৰ দাইল বনাওঁ আৰু লগতে বেঙেনা ভাজোঁ। আৰু বেঙেনাটো ধুনীয়াকৈ কাট কৰি ভাজি কাটি লৈছোঁ, দেখিছেনে। এইপিনে কেৰাহীত ধুনীয়াকৈ মিঠাতেল গৰম হোৱাৰ পিছতে অকণমান ৰেড চিলি আৰু হালধি গুড়ি সোৱাদ অনুসৰি নিমখটো মই এনেকৈ দিছোঁ, বা বেঙেনাটোত সানি লোৱা নাই। আপোনালোকেও এনেকৈ কৰি চাবচোন, সানি ল'লে হাতখন পূৰা হালধীয়া হৈ যায়, নহয়নে বাৰু। তো এনেধৰণে কৰিলে হাতো লেতেৰা নহয় আৰু কামটোও হৈ যায়। এয়া বেঙেনাখিনি মই দি পেলাই ঢাকনি লগাই দিছিলোঁ। 5 মিনিটমান থকাৰ পিছতে ওলোটাই দিছোঁ আৰু অকণমান সময় ঢাকনি লগাৰ পিছতে এয়া চাব পাৰে বেঙেনা ভাজি একেবাৰে ৰেডি হৈ গ'ল। একেবাৰে ঝটপট আৰু সোনকালে হৈ যায়। তো আপোনালোকেও এনেধৰণে কিছুমান চিম্পল ট্ৰিক এপ্লাই কৰিব পাৰে, বহুত ইজি হৈ যায় ৰন্ধা বঢ়াখিনিত। আৰু এইপিনে মোৰ প্ৰেছাৰ কুকাৰৰ পৰা ঢাকনি গুচাই দিলোঁ, দাইলখিনি বইল হৈ গ'ল আৰু অকণমান পানী দি সিজাবলৈ ৰাখি দিছোঁ, সিজাবলৈ মানে উতলিবলৈ দিছোঁ। আনপিনে বেঙেনা ভজা তেলখিনি বাকীয়ে আছিলে, সেইখিনিনো আৰু ক'ত পেলাই দিম। তাত হালধি গুড়ি আৰু অকণমান মছলাহে আছিলে, তাতে মই অকণমান পাঁচফোৰণ, শুকান জলকীয়া 2টা, এখিলা তেজপাত দি পেলাই এটা পিঁয়াজ দি দিছোঁ কাটি পেলাই। এইখিনি সকলোখিনি ভাজি ল'ম ভালদৰে ৰংচোৱাকৈ। আৰু এয়া চাব পাৰে ধুনীয়াকৈ ভজা হৈ গ'ল। তাৰপিছতে অকণমান সোৱাদৰ কাৰণে চেনি দি দিছোঁ, যিহেতু বুটৰ দাইল তাত অকণমান চেনি দিলে ভাল লাগে। আনপিনে হালধি গুড়ি আৰু অকণমান ৰেড চিলি পাউডাৰ দি পেলাই বইল কৰি লোৱা দালিখিনি ঢালি দিলোঁ। আৰু দালিখিনি উতলাৰ পিছতে মই ইয়াতে কাটি লোৱা এটা সৰু বিলাহী দি দিছোঁ আৰু অকণমান কচুৰি মুঠি। বাছ আমাৰ দালি একেবাৰে ৰেডিয়ে হৈ গ'ল, ইমান ইজিলি হৈ গ'ল, দেখিছেনে ৰাতিৰ আয়োজন। আৰু এইপিনে মই অকণমান ধনিয়া পাত দি দিছোঁ, আৰু ধনিয়া পাতটো দিলে আৰু গোন্ধটো বহুতেই ভাল লাগে আৰু খাবলৈও টেষ্টি হয়। তাৰপিছতে ভাবিছোঁ আজি আলু পিটিকা কৰিম। তাৰ কাৰণে ইয়াত 2টা শুকান জলকীয়া পিটিকি ল'লোঁ আৰু ভাততে মই আলু 2টা বইল কৰি লৈছিলোঁ। পিঁয়াজ আৰু অকণমান ধনিয়া পাত কাটি নিমখ আৰু মিঠাতেলৰ সৈতে আলুখিনিও পিটিকি ল'ম। আৰু গৰম ভাতৰ লগত আলু পিটিকা কাৰ প্ৰিয় জনাব দেই। মোৰ হ'লে বহুতেই প্ৰিয়, ৰাতি হওক বা ৰাতিপুৱাই হওক, 2টা সাজতে মোৰ প্ৰিয়। তো এয়া আমাৰ ৰাতিৰ আয়োজন একেবাৰে ৰেডি। আৰু এইপিনে চাওক মই ধনিয়া পাত আৰু মচুৰ অকণমান পিচিও লৈছিলোঁ। চাটনি আৰু পিটিকা থাকিলে আৰুনো কি লাগে ভাত সাজত, নহয়নে। যিমানেই হেভি বস্তু খাওক, এই চিম্পুল ভাত সাজ সকলোৰে প্ৰিয় হ'ব পাৰে। আজিলৈ আহিলোঁ, কেনেকুৱা পালে জনাব।